আজি মই আলোকপাত কৰিম অসমৰ বলিষ্ঠ কণ্ঠ ৰাজনীতিবিদ, শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত। তেওঁ যে এজন শক্তিশালী ৰাজনীতিবিদ সেয়া সকলোৱে জানে, কিন্তু তেওঁ যে এজন কবি, তেওঁ যে কবিতা আবৃত্তি কৰে সেয়া মই আগতে জনা নাছিলোঁ। যোৱাকালি ডিব্ৰুগড়ত তেওঁ ভাষণ দি আছিল আৰু কৈ আছিল অসমৰ পৰা আজমল ডাঙৰীয়াক খেদিব লাগে, ক'ত পঠাব, কেনেকৈ পঠাব সেইটো তেখেতৰ কথা। আজমলক যে অসমৰ পৰা খেদিব লাগে তেওঁ এটা কবিতাৰে ৰেফাৰেঞ্চ দি আছিল। আহক আমি প্ৰথমে সেই কবিতাটো শুনি লওঁ তেখেতৰ মুখৰ পৰা। এতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ছাৰ, অলপমান ভুল হ'ল নেকি? অলপ ভালকে কওকচোন। এতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। আকৌ চেষ্টা কৰক। এতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ছাৰ, আপুনি ধেমালি কৰি আছে। চিৰিয়াছলি মই কৈ আছো ছাৰ, আপুনি এবাৰ ভালকে আবৃত্তি কৰক, আমি শুনিম। এতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ছাৰ, আপুনি আকৌ ধেমালি কৰি আছে। নহয় ছাৰ, আপুনি ভুল কৰিব নোৱাৰে। আপুনি এজন ডাঙৰ মন্ত্ৰী, আপুনি শিক্ষামন্ত্ৰী, আপুনি বিত্তমন্ত্ৰী, আপুনি ভুল কৰিলে কেনেকৈ হ'ব? ছাৰ, আপুনি আকৌ ভালকে চেষ্টা কৰক, আমি শুনিম। মোৰ ধৈৰ্য আছে, আপুনি আকৌ ভালকে শুদ্ধকে ক'বলৈ চেষ্টা কৰক। এতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা। ছাৰ, মই অলপ চেষ্টা কৰোঁ। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ চৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ছাৰ, মানুহে কৈ থাকে নহয় যে বেলেগৰ কাৰণে গত খুন্দিলে সেই গতত ভিজাই পৰিব লাগে, সেইটোৱে।